প্লিজ ছাবস্ক্ৰাইব কৰক ইউনিক নেমছ ইউটিউব চেনেল আৰু প্ৰেছ কৰক বেল আইকনত। হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰা অসমীয়া ছোৱালীৰ নাম আৰু অৰ্থ। গতিকে আহক আৰম্ভ কৰোঁ। আপ্যা, সূৰ্যৰ আভা। দ্বিতীয় নামটো হৈছে ক্ষিতি। ক্ষিতি মানে আকাশ আৰু পৃথিৱীৰ মিলন সীমা। আহনা, আহনা মানে সূৰ্যৰ প্ৰথম পোহৰ। ইন্দুজা, ইন্দুজা মানে চন্দ্ৰৰ পোহৰ। প্ৰকৃতি, প্ৰকৃতিৰ অৰ্থ হৈছে প্ৰকৃতি। ছয় নম্বৰ নামটো হৈছে তৰণিকা। ইয়াৰ অৰ্থ হৈছে নৌকা বা নাও। 7 নম্বৰ নামটো হৈছে আশ্লেষা। আশ্লেষা মানে এটি নক্ষত্ৰ। 8 নম্বৰ নামটি হৈছে নিহাৰিকা। নিহাৰিকা মানে আকাশী গংগা বা হাতীপতি। 9 নম্বৰ নামটি হৈছে ঋতুস্মিতা। ঋতুস্মিতা মানে বসন্ত ঋতু। 10 নম্বৰ নামটো হৈছে শশিকা। শশিকা মানে চন্দ্ৰ। 11 নম্বৰ নামটো হৈছে উদিতা। উদিতা মানে উদয় হোৱা ৰঙা সূৰ্য। 12 নম্বৰ নামটো হৈছে ত্ৰিবেণী। ত্ৰিবেণী মানে তিনিখন নদীৰ মিলনস্থলী। 13 নম্বৰ নামটো হৈছে তুহিনা। তুহিনা মানে বৰফ। 14 নম্বৰ নামটো হৈছে হিমাদ্ৰী। হিমাদ্ৰী মানে হিমালয়। 15 নম্বৰ নামটো হৈছে চন্দ্ৰিকা। চন্দ্ৰিকা মানে চন্দ্ৰৰ পোহৰ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভাল লাগিলে এই ভিডিঅ'ত লাইক দিয়ক। থেংক ইউ ছ' মাছ।